কৰে বেল বাজে টিলিং টিলিং দেখিলে মনত হয় হাই গাইজ বৰ্তমান মই চাইকেল লৈ কেনে পথাৰত গৈ আছোঁ আমাৰ খেতি চাবৰ কাৰণে আহিছোঁ আপোনালোক অলপ বেয়া আছে দেই সাৱধানমতে হাই গাইজ মই বৰ্তমান পথাৰ আহি পাই গ'লোঁ আপোনালোকক ভিডিঅ' যোগে দেখুৱাম বাৰু আৰু ময়ো চাম আপোনালোকক দেখুৱাম কিন্তু ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বলক পিছে ভিডিঅ'টি আৰম্ভ কৰোঁ হাই গাইজ কি খবৰ আপোনালোকৰ মই বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ আপোনালোককো দেখুৱাম আৰু ময়ো নিজৰ মনৰ তাৰমানে সৌন্দৰ্যটো ল'ম আপোনালোকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ একেলগে চাই থাকিব বলক পিছে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই কথা এটা ক'বলৈ বিচাৰিছোঁ আপোনালোকে যে মোৰ ভিডিঅ'বোৰ চাই কি নেচাই চালেও নেচালেও না কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক পিছে ভিডিঅ'টি আৰম্ভ কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন কি ৰ'ব মোৰ বাবে তুমি নহ'লে কোন হ'ব এই বুকুৰ আপোন ৰংবিহীন হৈ ৰ'ব আশাবোৰ হিয়াৰে হাই গাইজ দেখিছেনে ধানবোৰ কিমান ধুনীয়া হৈছে আপোনালোকে চাওক কেনে লাগিছে বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব চাই থাকক আমাৰ ইয়াতে ধানবোৰ বহুত ধুনীয়া হয় ক'বলৈ গ'লে কিন্তু এবাৰ ৰাইজে খেতি পাব আৰু কিন্তু ইমানেও বেয়া হোৱা নাই প্ৰত্যেক খেতিয়কে কিবা এটা নহয় কিবা এটা এবাৰ উপাৰ্জন পাব কাৰণ কষ্ট কৰিছেতো কষ্ট কৰা ফল বোলে মিঠা খেতিয়কৰ ফল সদায় মিঠা হয় কাৰণ খেতিয়কে কষ্ট কৰিয়ে উপাৰ্জন কৰে সেইকাৰণে আপোনালোককো কৈছোঁ কেনে লাগিছে বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্টো নকৰে ছাবস্ক্ৰাইবো কৰি নিদিয়ে কাৰণ কথাটো বাৰু কি মই তাৰমানে কি ভিডিঅ' বনাব নাজানো নেকি যদি নাজানো তাকো দম দি পেলাই মোক কথা এটা ক'ব কমেণ্ট কৰি দিব দেই কিন্তু খেতিটো চাওকচোন ধুনীয়াকৈ খেতি হৈছে একদম মনবোৰ ভাল লাগি যায় আৰু কি ক'ম আৰু উপায় নাই কিন্তু আহিলোঁ আৰু খেতিবোৰ চাই কেনে ভাগৰ লাগিল অলপ সেই বুলিয়ে গছৰ তলিত অলপ জীয়ালোঁ আৰু জীয়াই সতাই পেলাই ঘৰলৈ যাম আৰু ভিডিঅ'টি আজিলৈ ইমানেই আছিল আৰু নেক্সট ভিডিঅ'ত লগ পাম